গাইজ আমি আজি ইয়াতে বিহু চাব আহিছোঁ কলেজিয়েট ফিল্ডত আৰম্ভ হোৱা নাই আৰম্ভ হ'লে আমি চাব পাৰিম বৌ আহিছে মোৰ দুজন দুইটা বৌ কেনেকুৱা অনুভৱ চাব আহিছে যে কেনেকুৱা লাগিছে ভাল লাগিছে কেইটা পাৰ্টি আহিছে কিবা গম পায়নে 12টা পাৰ্টি গম পাওঁ 18টা হ'লগৈ এতিয়াও আৰম্ভ হোৱা নাই পাৰ্টিবোৰে কোনে আগত নাচিম কোনে পিছত নাচিম কৰি থাকে তেনেকৈ সেইকাৰণে আৰম্ভ হোৱা নাই আৰম্ভ হ'লে আমি চাম ইয়াৰ তাৎপৰ্য আছে কিন্তু এই সকলোখিনি কথা ক'বলৈ আজি সময় নাই মই সকলোখিনি কথাকে ক'ব পাৰোঁ কিন্তু যদি বাহিৰত যদি আমাৰ বিহু বিশ্ব মুখ্যমন্ত্ৰীদেউ শ্ৰীযুত হিমন্ত বিশ্ব শৰ্মাৰ মাতৃদেৱে আজি মুকলি বিহু মঞ্চটি শুভ উদ্বোধন কৰিছিল যে এইটো তোমালোকে কি পিন্ধিছা ইয়াৰ নাম কি এইখন গামোচা কোনে বহিছে কেনেকুৱা কৰিছে বা আমাৰ হালৰ যিবিলাক সঁজুলি এইবিলাক যদি নাম ক'ব নোৱাৰে বা পিন্ধি থকা গহনাখিনিৰ কথা ক'ব নোৱাৰে তেতিয়াহ'লে আমাৰ এই বিহুৰ যিটো মৰ্যাদা এই মৰ্যাদা লাঘৱ হ'ব যেন লাগে তেওঁৰ ভাষণটি ইমান সুন্দৰকৈ কৈছিল তেওঁৰ ভাষণটিয়ে শুনি থাকিব মন গৈছিল সকলে বিহু নাচিব গ'লে যাতে বিহুৰ তাৎপৰ্য অলপ শিকি তেওঁলোকে বাহিৰত নাচ গান কৰে তাৰে কামনা ৰাখিলোঁ আৰু এইখিনি কথা কৈয়ে মই আৰু এফাকি বিহু নামেৰে এই বক্তৃতা শেষ কৰিম আজি বিহুৰে বিৰিণা পাতে ঐ মইনা অ বিহুৰে বিৰিণা পা আজি বিহু বিহু কালি বিহু 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 বোলে বিনা বা মই এইফাকি এইকাৰণে গাইছোঁ যে আজি বিহু আমি গোটেই বহাগ মাহটো আমি বিহু পাতিছোঁ কিন্তু এই বিহু আমি হয়তো এই বহাগ মাহতে বিদায় দিব লাগিব এই বহাগ মাহৰ পিছত আমি কি লৈ থাকিম আমি সকলোৱে বিহুৰ কথা পাহৰি যাম বিহুত আমি এই বিহু ফাংচন কৰি আমি কোনে কিমান বক্তৃতা দিলোঁ কোনে কিমান কি কথা ক'লোঁ এই কথাবিলাক সকলো পাহৰি যাব আৰু এবছৰ পিছলৈকে ৰৈ থাকিব গতিকে সেইকাৰণে কৈছোঁ যে এইকেইদিন বিহুকে আমি পাব লৈছোঁ কিন্তু এই বিহু যোৱাৰ পিছত আৰু এক বছৰলৈ আমি নিস্তব্ধ হৈ যাম গতিকে মই এইখিনি কথা কৈছোঁ আজি আপোনালোকৰ যি কাৰ্য হৈছে সেই সকলো সুকলমে কৰক যে আজি এই বিহুৰ মংগল কামনা কৰি আজি অনুষ্ঠানৰ সফলতা কামনা কৰি মই মোৰ চমু ভাষণ ইমানতে সামৰণি মাৰিছোঁ ধন্যবাদ পৰা ৰজাৰ চোতাললৈ আহিলে ৰজাৰ চোতালৰ পৰা লাহে লাহে বিহুৰ তলিলৈ আহিলে আৰু বিহুৰ তলিৰ পৰা লাহে 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 মঞ্চলৈ আহিলে আৰু তাৰে আজি প্ৰতিফলিত হৈছে উত্তৰ তেজপুৰ এই ৰঙালী বিহুত 60 দশকৰ কথা শোণিতপুৰ গজেন বৰুৱা জামুগুৰিত শোণিতপুৰ গজেন বৰুৱাই প্ৰথমবাৰৰ বাবে মুকলি শব্দটোৰ বিহু শব্দটোৰ আগত মুকলি শব্দটো লগাই প্ৰথমবাৰৰ বাবে বিহু অনুষ্ঠিত কৰিছিল মুকলি বিহু ফুটুকাতে আৰু সেই তেতিয়াৰ পৰা সেই শোণিতপুৰৰ গজেন বৰুৱাই অনুষ্ঠিত কৰি অহা সেই মুকলি বিহু আজি এইদৰে লাহে 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 পথাৰৰ পৰা আহি মঞ্চলৈ আহিল আৰু মঞ্চত প্ৰতিফলিত হ'বলৈ আৰু আজি সদৌ ভিত্তিত অনুষ্ঠিত হোৱা প্ৰতি বছৰে উত্তৰ তেজপুৰ ৰঙালী বিহু সন্মিলনে আৰু 63 সংখ্যক এই খৰাহাটী ৰঙালী বিহু সন্মিলনে অনুষ্ঠিত কৰি আহিছে এই মুকলি বিহু প্ৰতিযোগিতা অসমৰ বিভিন্ন ঠাইৰ পৰা বিভিন্ন বাচক বনীয়া যিসকল নাচনী বিহুৱা আহি এই বিহু মঞ্চত তেখেতসকলৰ নৃত্য প্ৰদৰ্শন কৰিছে আৰু এই বিহুতলীৰ সেই নৃত্য প্ৰদৰ্শনে আমি এক গৌৰৱ উজ্জ্বল এক ইতিহাস বাৰ্তা লৈ গৈছোঁ আমি সেই বিহু গতিকে আমি আৰু মাত্ৰ কেইটামান মুহূৰ্ত আছে আপোনালোকে জানে বিহু দলসমূহ বিভিন্ন দূৰৰ পৰা আহিছে শুৱালকুছিৰ পৰা আহিছে গুৱাহাটীৰ পৰা আহিছে নলবাৰীৰ পৰা আহিছে বহুত ঠাইৰ পৰা বিভিন্ন ঠাইৰ পৰা বিহু নৃত্য প্ৰতিযোগীসকলে দলসমূহে আহি ইয়াতে যোগদান কৰিছে আজি চাই খুব ভাল লাগিব যেন লাগিছে তাতে আমি ৰৈ আছোঁ বিহু নৃত্যসমূহ চাবৰ বাবে
মতাম ৰখিয়া দিলে উজায়ে ওলালে এৰিব সদৰে কেমিব সদৰে বিহু দামৰে বাকী বিহু দামৰে বাকী জীৱন জাজি নয় পাৰে ঘাট দূৰণিত শুনি চকুলে কেতেকী কি আশা ভঙা মিঠা মাত থাকিব নোৱাৰো নাচনি চকুতে টোপনি পেটত ভাত পানী পাৰে হৈ জীৱনৰ পাৰে হৈ আর আমার আমন্ত্রণ রক্ষা করে অতি ব্যস্ততার মাজত আমার মাজত উপস্থিত হওয়া আমার অতি শ্রদ্ধাৰ মামা মই মঞ্চলৈ আগুৱাই আনিবলৈ অনুৰোধ জনাইছোঁ সদস্যসকলক অনুৰোধ জনাইছোঁ হেল্ল' সকলোকে এবাৰ হাত চাপৰিয়ে আদৰণি জনাবলৈ অনুৰোধ জনাইছোঁ সকলো ভালে আছেতো আছেনে নাই আরে ভাই ইমান ধুনীয়া বিহুৰ বতৰত অকণমানটো জোৰছে চিঞৰ এটা লাগে সকলোৱে একেলগে চিঞৰ মাৰি দিয়ক চক মই ভাবো মোৰ ইয়াতে ভাগিন কেইটা ক'ত আছে আছেনে নাই আছ আৰু ভাগিনী কেইজনী ক'ত ধুনীয়া ধুনীয়া ভাগিনী কেইজনী ক'ত আছে আছ ঠিকে আছ দে মই আজিৰ এই অনুষ্ঠানত উপস্থিত আছো আৰু 1 ঘণ্টাৰ কাৰণে আছো তহঁতে কি লাগে মোক কবি মই চিধা দি দিম হ'ব তো আমি বিহু গিনিছ বুকত আমি নাম ভৰাই দিলোঁ আমি ৰেকৰ্ড কৰি দিলোঁ গতিকে বিহুৰ কাৰণে এটা ডাঙৰকে হাত চাপৰি মাৰি দে চবে বাবা কোন মামা বহুতে যে আমি নাচনি পেলাই মানুহটো ক'ত আছ ভাই তই লুকাই লুকাই প্ৰশ্ন কৰিলে নহয় ৰেকৰ্ডটো যে কৰি দিম আমাৰ কাৰণেও কিবা এটা আঁচনি দিয়ক মানুহটো পিছফালে লুকাই থাকিলে মোৰ আঁচনি চাচনি নহ'ব অলপ আগত আহি যা তই আগত আহ ক'ত আছ বাবা নাচনি নামটি গৈ শুৱলা নাচনি আনিছা জান খোপাতে আনিছা জান খোপাতে লৈ লাগিছে গা
ভাল লাগিলে লাইক আৰু ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো বজাই দিব তেতিয়াহে মোৰ নতুন নতুন ভিডিঅ'বিলাক পাই থাকিব ধন্যবাদ